হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি পঢ়া শুনা বা পৰীক্ষাৰ কথা নকওঁ। মই এটা বেলেগ কথা ক'ম। মই বেলেগ এটা এক্সপিৰিয়েঞ্চ তোমালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। তোমালোকৰ হয়তো শুনি ভাল লাগিব বা এটা বস্তু দেখুৱাব খুজিছোঁ তোমালোকক। তোমালোকে চাইও হয়তো ভাল পাবা, তোমালোকৰ ভাল লাগিব। এতিয়া মই মোৰ ৰুমটোত বহি আছোঁ, য'ত মই ভিডিঅ'ৰ কামবিলাক কৰোঁ। মোৰ লগত ৰুহুল আমিন আছে ইয়াত উপস্থিত, তোমালোকে দেখিছা। তো আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ, তোমালোকে চোৱা। আজি আমি কি দেখুৱাম তোমালোকক, সঁচাকৈয়ে ভাল লাগিব। চাবা, প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ মাই ইংলিছ ক্লাছৰুম চেনেলটো আজি প্ৰথম চাইছে, তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু কাষত বেল আইকনটো প্ৰেছ কৰি থৈ দিবা, যাতে পিছৰ ভিডিঅ'বিলাক চোৱা। আমালোকৰ ইয়াতে শিক্ষামূলক বহুত ভিডিঅ' আমি আপলোড কৰি থাকোঁ, তোমালোকে নিশ্চয় পাবা। সকলোকে মই এই বস্তুটো দেখুৱাৰ আগতে মোৰ ৰুমটো দেখুৱাই লৈছে। আচলতে মই কোনটো ৰুমত কাম কৰোঁ। এইবিলাক আছে, ডিভাইচবিলাক এনেকৈ থাকে। এইবিলাক লাইট আছে, হেল'জিন, যেতিয়া মোৰ প্ৰয়োজন পৰে তেতিয়া এইটো জ্বলি আছে। এইবিলাক মই চলাওঁ। ষ্টেণ্ড আছে, কেমেৰা ষ্টেণ্ড, গানৰ ষ্টেণ্ড আছে। এইটো আছে মোৰ গ্ৰীণ স্ক্ৰীণ টেকন'লজিত যিবিলাক কাম হয় সেইবিলাক ইয়াতে গ্ৰীণ স্ক্ৰীণটোৰ আগতে কৰা হয়। আৰু তোমালোকে আজিকালি জানা। আৰু এইটো যিহেতু মোৰ এইটো এটা ড্ৰয়িং ৰুমো হয়, গতিকে এইটো প্ৰয়োজন বোধে মই খুলি থ'ব পাৰোঁ। এইটো মোৰ ড্ৰয়িং ৰুম হয়। আৰু তোমালোকক কৈছোঁ মই নতুন এটা ৰুম বনাইছোঁ। এতিয়া এই গোটেইবিলাক বস্তু তাতে শ্বিফ্ট কৰোৱা হ'ব। তাৰ পাছতে আমি হয়তো ভালকৈ কামবিলাক কৰিব পাৰিম। আজি মই যিটো ডিভাইচ তোমালোকক দেখুৱাম, সেই ডিভাইচটো মই কিয় লগালোঁ, কেনেকুৱা কি বস্তু, তোমালোকে চাব পাৰিবা। তোমালোকৰ বহুত ভাল লাগিব। মই কৈছোঁ আকৌ এবাৰ, বস্তুটো দেখুৱাওঁ তেনেহ'লে। মই এই ডিভাইচটো দেখুৱাইছোঁ। ডিভাইচটো একদম সৰু। তোমালোকে হয়তো বহুতে চিনি পোৱা, বহুতে আগতে দেখিছা, বিভিন্ন ভিডিঅ'তো দেখিছা। কিন্তু মোৰ ঘৰত আজি মোৰ প্ৰথম আহিছে কাৰণে তোমালোকক মোৰ এই আনন্দটো শ্বেয়াৰ কৰিব খুজিছোঁ, এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিব খুজিছোঁ। সেইটো কাৰণে তোমালোকক দেখুৱাইছোঁ। এইফালে এই যে ডিভাইচটো আছে, এইটো ডিভাইচ, এইটো তোমালোকে বহুতে চিনি পাইছা মই জানো। এইটো ৱাইফাই কানেকশ্যন লৈছোঁ BSNL পৰা। আৰু কেনেকৈ ল'লোঁ, কিয় ল'লোঁ তোমালোকক কৈছোঁ। এইটো দেখিছা, এইটো BSNL অফিচৰ পৰা আহিছে কানেকশ্যন। এইটো ৱায়াৰ কানেকশ্যন, এইটো ডাইৰেক্ট, এইটো অপটিকেল ফাইবাৰ কানেকশ্যন। এইটো এনেকুৱা জেনেৰেল ৱায়াৰ নহয়, অপটিকেল ফাইবাৰ কানেকশ্যন। ইয়াৰ পৰা এইটো ৱায়াৰেৰে গৈছে। এইটো আছে মডেম। মডেমটো তোমালোকক দেখুৱাইছোঁ। এইটো মই চাইৰটেক কোম্পানীৰ লৈছোঁ, অলপ দামী। এইটো কম দামীও আছে। মই কৈছোঁ গোটেই ছিষ্টেমটো কিমান খৰচ হয়। আৰু ইয়াৰ লগত কানেকশ্যন আছে। এইটো বস্তুটো মই অলপ ওচৰত আনি দেখুৱাব পাৰিলে তোমালোকৰ ভাল লাগিব। এই বস্তুটো তোমালোকে দেখিছা, এইটো কানেকশ্যন দিয়া আছে মডেমৰ লগত। এইটো আছে ৰাউটাৰ। এইটো মই অলপ দামী কোম্পানীৰ লৈছোঁ, টেণ্ডা, অলপ ভাল কোম্পানীৰ লৈছোঁ। এই গোটেই ছিষ্টেমটো মিলি মোৰ কানেকশ্যন লওঁতে 7,000-8,000 টকামান খৰচ হৈছে। যদি তোমালোকে অলপ কম দামী লোৱা তেনেহ'লে অলপ কম খৰচ হ'ব। আৰু যদি অফিচৰ পৰা ডিষ্টেঞ্চটো অলপ কম হয় তেনেহ'লে এই তাৰটো কম লাগে, যদি তেনেহ'লেও খৰচ অলপ কম লাগিব। কিন্তু এই বস্তুটো সৰু যদিও, যিসকলে জানা তেওঁলোকৰ কাৰণে কোৱা নাই। কিন্তু বহুতে নাজানে যে এই বস্তুটো দেখাত সৰু, কিন্তু ইয়াৰ ফাংচনটো কিমান ডাঙৰ। এইটো এটা আচৰিত কথা যে এই যে কানেকশ্যনটো মই লৈছোঁ, এই তাঁৰডাল, তোমালোকে বিশ্বাস কৰিবানে যে এই তাঁৰডাল ডাইৰেক্ট গৈ আমেৰিকাত কানেকশ্যন হৈছে? এইটোৱে আটাইতকৈ আচৰিত কথা। বহুতে বিশ্বাস কৰিবলৈ টান পাব যে তোমালোকে জানা ইণ্টাৰনেট কেনেকৈ আহে আৰু এই কানেকশ্যনটো কেনেকৈ দিয়া হয়। এইটো আমেৰিকাৰ পৰা আহে। আমেৰিকাৰ পৰা ইণ্ডিয়াৰ কাৰণে এইটো তাৰ পৰা কিনি লৈছে আম্বানী গ্ৰুপে, ৰিলায়েন্সে। তেওঁলোক ইয়াত ছেকেণ্ড টিয়াৰ বুলি কয়। আমেৰিকাৰ য'ত মেইন ষ্ট'ৰ আছে তাত হয় ফাৰ্ষ্ট টিয়াৰ, আৰু ইয়াতে ৰিলায়েন্স হৈছে ছেকেণ্ড টিয়াৰ। তেওঁলোকে তাৰ পৰা কিনি লৈছে। আৰু আচৰিত কথা যে এই অপটিকেল ফাইবাৰৰ তাৰেৰে সাগৰৰ তলিয়েদি তেওঁলোকে কানেকশ্যন দিছে। আৰু প্ৰথম ষ্ট'ৰটো আহিছে, ডাটা ষ্ট'ৰ আহিছে বম্বে।
আৰু বম্বেৰ পৰা ৰিলায়েন্স কোম্পানীয়ে এইটো আকৌ কানেকশ্যন দিছে। অকল গোটেই ইণ্ডিয়াতে নহয়, ইণ্ডিয়াৰ বিভিন্ন জেগাতো ষ্ট'ৰ আছে, ষ্ট'ৰ কৰিছে, বিভিন্ন কোম্পানীয়ে ডাটা ষ্ট'ৰ কৰিছে আৰু তাৰ পৰা ছাপ্লাই দিয়ে। এতিয়া ৰিলায়েন্স কোম্পানীয়ে এই কানেকশ্যন সাগৰৰ তলিয়েদি যিটো ছাবমেৰিন কানেকশ্যন বুলি কয়, ছাবমেৰিন অপটিকেল ফাইবাৰ কানেকশ্যন, সেই কানেকশ্যন দি তেওঁলোকে দক্ষিণ আফ্ৰিকা বা ইউৰোপৰো কিছুমান দেশত কানেকশ্যন দিছে আম্বানী গ্ৰুপে। গতিকে তেওঁলোকে ইণ্ডিয়াত ছাপ্লাই দিছে ছেকেণ্ড টিয়াৰ হিচাপে, আৰু তেওঁলোকৰ পৰা থাৰ্ড পাৰ্টিয়ে আকৌ কিনি লৈছে 3 টিয়াৰ। তেওঁলোকে বিভিন্ন জেগাত টাৱাৰ বনাই তাৰ পৰা যিটো ছাপ্লাই দিয়ে সেইটো কি হয়, এই টাৱাৰটোৱে ডাইৰেক্ট য'ত 7টামান ষ্ট'ৰ ডাটা ষ্ট'ৰ আছে বুলি মই জানো, মই জনামতে ইণ্ডিয়াত সেই যিবিলাক চাৰ্ভাৰ আছে, এয়াৰচেল কোৱা, এয়াৰটেল কোৱা, BSNL কোৱা, এই চাৰ্ভাৰবিলাকৰ পৰা ডাইৰেক্ট টাৱাৰে কানেকশ্যন পায় আৰু টাৱাৰৰ পৰা ভেণ্ডৰসকলে তোমালোকৰ ঘৰে ঘৰে মোবাইলত কানেকশ্যন দিয়ে। আৰু সেইটো কাৰণে সেইটোৰ স্পীড বহুত কম। কিন্তু এইটো যিহেতু ডাইৰেক্ট কেবল কানেকশ্যন, অপটিকেল ফাইবাৰ কানেকশ্যন, সেইকাৰণে ইয়াৰ স্পীডটো ইমান বেছি যে তোমালোকক মই দেখুৱাইছোঁ কিমান স্পীড। তোমালোকে চোৱা যে জেনেৰেল যিটো টাৱাৰ কানেকশ্যন তাৰ স্পীড কিমান, আৰু এইটো যে মই অপটিকেল ফাইবাৰ কানেকশ্যন লৈছোঁ মোৰ ৰুমত, এইটোৰ স্পীড কিমান তোমালোকক মই মোবাইলত দেখুৱাইছোঁ লাইভ। এতিয়া আমি দেখুৱাই আছোঁ আপলোড আৰু ডাউনলোড কিমান স্পীড দেখুৱাই। এইটো জিঅ' জেনেৰেল কানেকশ্যন যিটো আছে, নেট কানেকশ্যন, সেইটো আমি এপছটো লৈছোঁ ওকলা। এইটো দেখুৱাইছে ডাউনলোড স্পীড কিমান। এইটো জিঅ' জেনেৰেল কানেকশ্যন যিটো মোবাইল কানেকশ্যন, সেইটো দেখুৱাই আছে, তোমালোকে দেখুৱাই আছা, দেখিছা। এই সময়ত দেখুৱাইছে 24.1 Mbps। এইটো ডাউনলোড স্পীড। এতিয়া আহিব আপলোড। এই আপলোড চোৱা, নুঠেই, আপলোড নাই, 0.91, তাৰমানে কেবিত আহিছে, এমবিত নাই, কেবিত আহিছে। এতিয়া আপলোড যদি কেবিত যায় তেনেহ'লে এটা ভিডিঅ' আপলোড দিয়াত কিমান সময় লাগিব পাৰে তোমালোকে অনুমান কৰিব পাৰা। এতিয়া আমি দেখুৱাম যে আমি যিটো ৱাইফাই কানেকশ্যন লৈছোঁ BSNLৰ, এইটো ৱাইফাই কানেকশ্যনত যিটো অপটিকেল ফাইবাৰ কানেকশ্যন বুলি কয়, এই অপটিকেল ফাইবাৰ কানেকশ্যনত কিমান স্পীড সেইটো আমি দেখুৱাইছোঁ। এটা আমি আৰম্ভ কৰিলোঁ। এইটো আমাৰ অপটিকেল ফাইবাৰ স্পীড কিমান চোৱা, ডাউনলোড স্পীড কিমান আহিছে, 73, 74, 74.6। আৰু আপলোড স্পীড কিমান আছিলে, জেনেৰেলটোত আছিলে 0.91, এইটোত কিমান চোৱা 72.1 Mbps, 72.1 MB per second। আৰু কথা হ'ল যে এই ডিভাইচটো, এই কানেকশ্যনটো লোৱাৰ কাৰণে মোৰ কি সুবিধা অসুবিধা হ'ল তোমালোকক অলপ শুনাই দিছোঁ। যে তোমালোকৰ যেতিয়া পৰীক্ষাৰ খবৰ বা বিভিন্ন ধৰণৰ ৰিজাল্টৰ খবৰ, HSLC, HS পৰীক্ষাৰ ৰিজাল্টৰ খবৰ, মিটিঙৰ খবৰ, এইবিলাক মই দিছিলোঁ, তেতিয়া মোৰ ঘৰত এই ডিভাইচটো নাছিল। আৰু এই ডিভাইচটো আনাৰ আগতে মই এটা ভিডিঅ' বনাইছিলোঁ, লগে লগে বনাই তোমালোকক যে আপলোড কৰিম। মোৰ ইয়াত কানেকশ্যন এনেকুৱা যে আপলোড কৰাৰ সময়ত মোৰ 2 ঘণ্টাৰ পৰা 3 ঘণ্টা সময় লাগে। কেতিয়াবা এনেকুৱা হৈছে আপলোড কেঞ্চেল কৰি আকৌ আপলোড দিব লগা হৈছে, ৰাতিপুৱাৰ ভিডিঅ'টো আবেলি গৈ আপলোড হৈছে। গতিকে এনেকুৱা সমস্যাবোৰ হৈছে, তোমালোকে স্পীড দেখিলেই গম পাইছা। আৰু এতিয়া কি হয়, মই যিকোনো এটা বিষয়ত ভিডিঅ' বনাই এইটো আপলোড দিয়াৰ লগে লগে 1 মিনিটৰ পৰা 5 মিনিটৰ ভিতৰত আপলোড হৈ যায়। মোৰ এইটো এটা লাভ। আৰু এই ডিভাইচৰ পৰা মই কানেকশ্যন দিছোঁ, মোৰ ঘৰৰ যিমান মোবাইল চলে এই গোটেই মোবাইলবিলাক এই ৱাইফাই কানেকশ্যনটো আছে, পাছৱাৰ্ড দিয়া আছে, অন কৰি থৈ দিছে। 24 আৱাৰ্ছ তেওঁলোকে ডাটা পাই থাকে, ডাটা শেষ নহয়। গতিকে মই 600 টকাৰ প্লেন লৈছোঁ, গোটেই মাহত 600 টকা দিলে মোৰ গোটেই ঘৰখন চলি যায়।
মোৰ ভিডিঅ'বিলাক চলি যায় তোমালোকে জানা মোৰ দুটা চেনেল আছে ৰংমহল টিভি এটা আছে আৰু মাই ইংলিছ ক্লাছৰুম দুটা চেনেল চলি যায় গতিকে এইটো সুবিধা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই এটা এডভাইস কৰিব খুজিছো কি এডভাইস কৰিব খুজিছো যে তোমালোকে দেখিছা যে এই যে সিস্টেমটো এইটো যদি তোমালোকে এইটো মই বিএসএনএলৰ পৰা লৈছো বেলেগ সাৰ্ভাৰেও দিয়ে যদি তোমালোকৰ তেনেকুৱা সুবিধা আছে যদি সমৰ্থ আছে টকা পইচাৰ কোনো প্ৰবলেম নাই তেনেহলে এই কানেকশনটো যদি লোৱা তেনেহলে 5ৰ পৰা 10,000 টকাৰ ভিতৰত হয়তো কানেকশনটো হৈ যাব আৰু 5-700 টকাৰ ডাটা ললে ঘৰৰ গোটেই সকলৰে চলি যাব যেতিয়ালৈকে ঘৰত থাকে গতিকে এইখিনি হলে কি হ'ব আজিকালি অনলাইন ক্লাছ হয় গোটেই কামবিলাক অনলাইনত হয় গতিকে ছাত্ৰ ছাত্ৰীসকলে যিমান ওপৰলৈ যায় হিমানে এই ওয়াইফাই কানেকশন বা নেটৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় এটো যদি কানেকশন থাকে তেনেহলে কোনো ধৰণৰ চিন্তা নাই তেনেহলে যিমান ডাটা তুমি পাবা আৰু তুমি অনলাইন ক্লাছ কিমান কৰি থাকা তোমাৰ নহলে কি হয় যে কিবা এটা ডাউনলোড দিছা ডাউনলোড হোৱা নাই ডাউনলোড স্পীড ইমান কম যে ৰাতি গোটেই ৰাতিটো ডাউনলোড দি থৈ দিব লগা হয় এইবিলাক প্ৰবলেম একো নাথাকিব তোমাৰ পঢ়া শুনাৰ কাৰণে সুবিধা হ'ব যিসকলৰ সমৰ্থ আছে তেওঁলোকৰ কাৰণে কৈছো আৰু বস্তুবিলাক দেখাতো ভাল এটো অলপ ঘৰত থাকিলেও মনটো ভাল লাগে মই সেই কাৰণে মোৰ যেটো এটো ডিভাইসটা আনাৰ পিছত মোৰ যেটো ভাল লাগিছে মোৰ যেটো আনন্দ লাগিছে হেটো তোমালোকৰ লগত মই শেয়াৰ কৰাৰ কাৰণে এই ভিডিওটো বনাই আছো তোমালোকৰ নিশ্চয় বহুত ভাল লাগিছে আৰু তোমালোকে পাৰিলে যিসকলৰ সমৰ্থ আছে তেওঁলোকে কানেকশনটো লৈ লবা চাবা যে কিমান সুন্দৰ সাৰ্ভিস পোৱা তো আজিলৈকে ইখিনিয়ে গতিকে আমাৰ চেনেলটো চাই থাকিবা আমাৰ লগত থাকিবা ধন্যবাদ